বাইকখন 1200 কিলোমিটাৰ চলোৱাৰ পিছত চেণ্ডালৰ অৱস্থা এনেকুৱা হৈ গ'ল। তো সেইকাৰণে আজি ভাবিছোঁ কি মই চেণ্ডাল চাফা কৰিম। তাৰ কাৰণে আছে মোৰ লগত মটুলৰ চেইন ক্লিনাৰ আৰু চেইন লুব আৰু এটা ব্ৰাছ আৰু এটা টুল বক্স আনিলোঁ। এইটো কাৰণে মই ৰখিব লগা হ'ল। এই দুটা মই আগতে আনিলোঁ। টুল বক্সটো কি কাৰণে লাগে? এইটো খুলিবৰ কাৰণে। এইখিনি যদি চাফা কৰোঁ, ইয়াতে যদি লেতেৰা থাকে আকৌ লেতেৰা হ'বই। সেইকাৰণে মই এইটো অৰ্ডাৰ কৰিলোঁ। 350 মান লৈছিলে। এইটো 250 লৈছিলে, এইটো 250 আৰু এইটো 100। কেনেকৈ চেইন ক্লিন কৰে মই আপোনালোকক দেখাই আছোঁ। আৰু বহুতে পেট্ৰল আৰু ডিজেল ইউজ কৰে, কিন্তু পেট্ৰল ডিজেল ইউজ কৰিলে ইয়াৰ ৰিং কি ৰিং থাকে ইয়াত থাকে, মই নাজানো ইমান ভালকৈ। সেই ৰিংখিনি ডেমেজ হয়, মামৰে ধৰে। সেইকাৰণে মানে চেইন ক্লিনাৰ ইউজ কৰিব লাগে আৰু তাৰপিছত চেইন লুব দি। এতিয়া মই চেণ্ডালৰ ওপৰত স্প্ৰে কৰিম এনেকৈ, আৰু চেইন ক্লিনাৰ মাৰি মই এনেকৈ 5-10 মিনিট এৰি দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। এতিয়া চেণ্ডেল চাফা হৈ গ'ল। আপোনালোকে চাব পাৰে, এইবিলাক চাওক, এইবিলাক লেতেৰা চাওক এইবিলাক। এতিয়া আমি ইউজ কৰিম চেইন লুব, আৰু এইটো চেইন ক্লিনাৰ খতম হৈ গ'ল। এতিয়া আমি বাইকখন ষ্টাৰ্ট কৰি ল'লোঁ চেইন লুব কৰিবৰ কাৰণে। আৰু চেইন লুব কৰোঁতে আমি ইয়াৰ ভিতৰৰ ফালে কৰিম আৰু